নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক সাধাৰণ জ্ঞানৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ ওপৰত। তেন্তে আহক আমি কথাবোৰ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, মৌৰ্যসকলৰ পিছত দক্ষিণ ভাৰতত কোনে আধিপত্য বিস্তাৰ কৰিছিল? উত্তৰ: সাতবাহনসকলে। মৌৰ্যসকলৰ কালত শিক্ষাৰ আটাইতকৈ বিখ্যাত কেন্দ্ৰ কোনটো আছিল? উত্তৰ: তক্ষশিলা। মৌৰ্য ৰাজবংশৰ আটাইতকৈ ডাঙৰ শাসক কোন আছিল? উত্তৰ: অশোক। মোবাইল ফোন কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1973 চনত মাৰ্টিন কোপাৰে। মোপ্লা বিদ্ৰোহ ক'ত হৈছিল? উত্তৰ: মালাবাৰ অঞ্চলত। মহম্মদ আলী জিন্নাক কোনে কায়দে-ই-আজম উপাধি দিছিল? উত্তৰ: মহাত্মা গান্ধীয়ে। মেন'মিটাৰৰ সৈতে কি জোখে? উত্তৰ: গেছৰ চাপ। মেগনিফাইং গ্লাছ হিচাপে কি ব্যৱহাৰ কৰা হয়? উত্তৰ: কম ফ'কাছ দূৰত্বৰ উত্তল লেন্স। কোন দুটা ষ্টেচনৰ মাজত মৈত্ৰী এক্সপ্ৰেছ চলোৱা হয়? উত্তৰ: কলকাতা আৰু ঢাকাৰ মাজত। মেহৰৌলি লৌহ-স্তম্ভ ক'ত অৱস্থিত? উত্তৰ: দিল্লীত। মেহৰৌলি লৌহ-স্তম্ভ কোন শতিকাত নিৰ্মাণ কৰা হৈছিল? উত্তৰ: 4ৰ্থ শতিকাত। মেঘদূত কাৰ সৃষ্টি? উত্তৰ: কালিদাসৰ। মুছলমানসকলৰ পৰা লোৱা ধৰ্মীয় কৰক কি বুলি কোৱা হয়? উত্তৰ: জাকাত। মুদ্ৰাই নিজে মুদ্ৰা সৃষ্টি কৰে কোনে কৈছিল? উত্তৰ: ক্ৰমাৰে কৈছিল। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ: বাবৰ আছিল। মোগল সাম্ৰাজ্যৰ ঘৃণিত কাপুৰুষ শাসক কাক কোৱা হৈছিল? ইয়াৰ উত্তৰ হৈছে ফাৰুখছিয়াৰক কোৱা হৈছিল। কাৰ শাসনকালত মোগল পেইণ্টিং চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল? ইয়াৰ উত্তৰ হৈছে জাহাংগীৰৰ দিনত। মোগল যুগত কাৰ সৰ্ববৃহৎ সাম্ৰাজ্য আছিল? ইয়াৰ উত্তৰ হৈছে ঔৰংগজেব। মোগল যুগৰ আটাইতকৈ যোগ্য লেখক হিচাপে কোন বুলি গণ্য কৰা হয়? উত্তৰ: আবুল ফজলক গণ্য কৰা হয়। সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত মুখ্যমন্ত্ৰী নিযুক্ত কৰা হয়? উত্তৰ: অনুচ্ছেদ 163ৰ অধীনত। মুখ্যমন্ত্ৰীয়ে কাক পদত্যাগ পত্ৰ প্ৰদান কৰে? উত্তৰ: ৰাজ্যপাললৈ। মুখ্য নিৰ্বাচন আয়ুক্ত কোনে নিযুক্ত কৰে? উত্তৰ: ৰাষ্ট্ৰপতিয়ে। মুম্বাইত কেতিয়া দেশৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল? উত্তৰ: 26 নৱেম্বৰ 2008 চনত। মীৰাবাই কাৰ পত্নী আছিল? উত্তৰ: ৰাজা ভোজৰাজৰ পত্নী আছিল। মিছিছিপি আৰু মিচৌৰী নদীৰ সংগমস্থলত কোনখন চহৰ অৱস্থিত? উত্তৰ: ছেইণ্ট লুইচ। কোন বছৰত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আৰম্ভ হৈছিল? উত্তৰ: 1951 চনত।
মিৰাণ্ডা কোন গ্ৰহৰ উপগ্ৰহ? উত্তৰ ইউৰেনাছ। মিনিকয় আৰু লক্ষদ্বীপৰ মাজত কোনটো চেনেল পাৰ হয়? উত্তৰ 9° চেনেল। মিনিকয় আৰু মালদ্বীপৰ মাজত কোনটো চেনেল পাৰ হয়? উত্তৰ 8° চেনেল। মিথেনৰ ৰাসায়নিক সূত্ৰ কি? উত্তৰ CH4। মিথিলা পেইণ্টিং কোনখন ৰাজ্যৰ বিখ্যাত চিত্ৰশৈলী? উত্তৰ বিহাৰৰ বিখ্যাত চিত্ৰশৈলী। মিকি মাউছ কাৰ সৃষ্টি? ৱাল্ট ডিজনীৰ। মালদ্বীপৰ ৰাজধানী ক'ত আছে? উত্তৰ মালে। মালদ্বীপ কোন মহাদেশৰ এখন দেশ? উত্তৰ এছিয়া মহাদেশৰ এখন দেশ। মাৰ্টিন কোপাৰৰ দ্বাৰা তৈয়াৰ কৰা প্ৰথম মোবাইল ফোনটোৰ ওজন কিমান আছিল? উত্তৰ 2 কিলোগ্ৰাম আছিল। মানৱ শৰীৰত সৰ্বাধিক পৰিমাণে কোনটো উৎপাদন পোৱা যায়? উত্তৰ অক্সিজেন। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? উত্তৰ যকৃত। মানৱ শৰীৰৰ আটাইতকৈ ব্যস্ত অংগ কোনটো? উত্তৰ হৃদয়। মানৱ উন্নয়ন সূচক হিউমেন ডেভেলপমেণ্ট ইনডেক্স কোন অৰ্থনীতিবিদৰ উপহাৰ? উত্তৰ মেহবুবুল হকৰ উপহাৰ। মানুহৰ চকু পৰিষ্কাৰ দেখা নিম্নতম দূৰত্ব হৈছে? উত্তৰ 25 চেণ্টিমিটাৰ। মানুহৰ জীৱনকালত কিমানটা দাঁত দুবাৰ বিকশিত হয়? উত্তৰ 20টা দাঁত। কোন বছৰত মেন বুকাৰ বঁটা আৰম্ভ হৈছিল? উত্তৰ 1969 চনৰ পৰা আৰম্ভ হৈছিল। কোনটো ভাষাত লিখাৰ বাবে মেন বুকাৰ বঁটা প্ৰদান কৰা হয়? উত্তৰ ইংৰাজীত লিখাৰ বাবে। মহাসাগৰৰ গড় গভীৰতা কিমান? উত্তৰ 3800 মিটাৰ। মহাবীৰ স্বামীয়ে কোন ভাষাত তেওঁৰ প্ৰথম উপদেশ দিছিল? উত্তৰ পালি ভাষাত। মহাবীৰ স্বামীয়ে তেওঁৰ প্ৰথম উপদেশ ক'ত দিছিল? উত্তৰ ৰাজগৃহত দিছিল। মহাবীৰৰ দেউতাকৰ নাম কি আছিল? উত্তৰ সিদ্ধাৰ্থ আছিল। মহাবীৰৰ জন্ম ক'ত হৈছিল? উত্তৰ কুন্দগ্ৰাম বৈশালীত হৈছিল। মহাবীৰৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 540 খ্ৰীষ্টপূৰ্বত হৈছিল। মহাৰাষ্ট্ৰৰ লুণৰ হ্ৰদ কোন ধৰণৰ হ্ৰদ? উত্তৰ ক্ৰেটাৰ হ্ৰদ। ঝাৰখণ্ড মহাভাৰতত কোন নামেৰে জনা গৈছিল? উত্তৰ পুণ্ডাৰিক দেশ। কোনে মহাভাৰত ৰচনা কৰিছিল? উত্তৰ বেদ ব্যাসে ৰচনা কৰিছিল। কাক মহাদেশৰ মহাদেশ বুলি কোৱা হয়? উত্তৰ এছিয়া মহাদেশক মহাদেশৰ মহাদেশ বুলি কোৱা হয়। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।
আৰু যদি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।